হেল্ল' বন্ধুসকল, মই উজ্জ্বল আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মিছন 10,000। কেইদিনমান আগতে কৰা এইটো ভিডিঅ' মই বৰপেটাৰ দৌৰ ফালে আহি আছিলোঁ। মানে কিবা এটা কামত গৈছিলোঁ, তো মালটানা মেজিকত আহি আছিলোঁ মই। তো আহি থাকোঁতে চিমলাগুৰি নাপাওঁতেই মানে কি হ'ল, ৰাস্তাৰ কাষতে থকা এটা গৰু আহি পেলাই আমাৰ গাড়ীৰ আগত মানে পৰি গৈছে। তো আমাৰ স্পীড মানে তেতিয়া বেছি ভিৰ নাছিলে, তো 70-80 ওচৰত আছিলে। তো ভাগ্য ভাল আছিলে যে কিবা মানে অলপমান ছাইডত কাটি পেলাই বেলেঞ্চটো যে মানে সেই নহ'ল, তো বাচি গ'লোঁ। নহ'লে সেইদিনা যদি কিবাকে মানে ছাইডত ডিভাইডাৰ বা ক'ৰবাত কিবা হ'লে, জানেইতো তেনেকুৱা মালটানা মেজিক বা কিবাহৰ মানে ছেফটিটো ইমান মানে বেছি নাথাকে। তো ভাগ্য ভাল কিবাকে বাচিলোঁ আৰু, নহ'লে মানে গ'লোহেঁতেন স্বৰ্গ নে কি পালোঁহি আৰু নাজানো, বাট বাচি গ'লোঁ। মানে মই ভবা নাছিলোঁ তেনেকুৱা কিবা হ'ব। মই ভাবিলোঁ এনেই টাইম লেপছ মানে তেনেকুৱাকৈ কৰি যাই থাকোঁ, কিবা মানে মন গ'ল, টাইম পাছো হয় তেনেকৈ। তো কৰি আহি আছিলোঁ, তো তেনেকেই ভিডিঅ'টো মানে ৰেকৰ্ড হৈ গ'ল। আৰু ভগৱানৰ কৃপাত গৰুটোৰ লগতে আমিও বাচি গ'লোঁ।